Hi everyone, good morning. Welcome back to my another video. আজি আপোনালোকৰ বাবে লৈ আহিছো কুচিয়াৰ মাছৰ এটা ৰেচিপি। এফালে চাকচোন কুচিয়াটো অৱশ্যে ডাঙৰে আছিল অলপ। আজি নৰসিংহৰ লগত বনাম কুচিয়া মাছ। আগতেও বনোৱা দিয়া আছে, আপোনালোকে চাই ল'ব যদিহে নাই চোৱা। এইফালে মই আগতীয়াকৈ আলুটো ফ্ৰাই কৰি লৈছো অলপ, নহ'লে পাছত দিলে মানে কালাৰটো নুঠে। আৰু কাঢ়ি ললো, তেজপাত 3 কিলা দিছো আৰু পিয়াজ দিছো আৰু অলপমান জিৰা দিছো আৰু এইফালে মই কুচিয়াটো ভালকৈ ফ্ৰাই কৰি লৈছো আৰু পিয়াজটো গলি যোৱালৈকে মই অলপ ফ্ৰাই কৰি লৈছো। কুচিয়া কোনে কোনে খাই ভাল পায় জনাবচোন আপোনালোকে। মই অৱশ্যে মানুহ বেয়া নাপাওঁ, ভালেই পাওঁ, কিন্তু কেতিয়াবা নিজে বাচিলে মানে খাবলৈ বেয়া পাওঁ। আৰু এইফালে মই নৰসিংহ ঢালি দিলোঁ আৰু নৰসিংহটো কেঁচা গোন্ধটো নোযোৱালৈকে অলপ আপোনালোকে ভাজি ল'ব। আৰু তাৰপিছত মই পানী ঢালি দিছোঁ আৰু এইফালে চাওকচোন উতলিছে আৰু মই জ্বলা দিম অৱশ্যে, ল'ৰাৰ কাৰণে মই অলপ ৰাখি লৈছোঁ। সি কিন্তু কুচিয়া খাই বহুতেই ভাল পায়, সেয়েহে মই জালুকটো পাছত দিছোঁ। এয়া চাওক, মই জালুক দিছোঁ। সেয়াই আৰু ভিডিঅ'টো যদি ভাল লাগিলে চাই লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।